সকলোকে ফটোৱা নিউজলৈ স্বাগতম জনালো। আজি মই অসমৰ পৰা বিচাৰি এজন মেধাৱী ছাত্ৰ লৈ আহিছো আজিৰ সাক্ষাৎকাৰত। আৰু সেইজন মেধাৱী ছাত্ৰক মই চিনাকি কৰি দিব লৈছো। সেইজন মেধাৱী ছাত্ৰ হৈছে তুমি যি মেধাৱী, তোমাক মই কেইটামান প্ৰশ্ন সুধিবলৈ লৈছো, মানে সেই প্ৰশ্নখিনি তুমি উত্তৰখিনি দি যাবা। ভাইটি, এফৰ কি হ'ব? আবেলি। এফৰ আবেলি কেনেকৈ হ'ব ভাইটি? এফৰ দেখো এপুল। ডিজিটেল এইবিলাক ডিজিটেল ডিজিটেল হৈ গৈছে, মানে এইটো এপুল বুলি ক'লে মানে চলি গ'লে আকৰ্ষণ নহ'ব পাৰে, কিন্তু এবেলি বুলি ক'লে আকৰ্ষণ হয়। আচ্ছা ভাইটি, মই জানিলোঁ এফৰ এপুল, কিন্তু এইবাৰ আপোনাক সুধিম যে বিফৰ কি? বহাগত। বিফৰ বহাগত নহয় নেকি? বল হয় নহয়, বলৰ ঠাইত বহাগ কিয় কৈছে জানেনে? কাৰণ বহাগ কেইদিনতে আহি পাব। বা আমাৰ পৰা জানিলো এফৰ কি, বিফৰ জানিলো, চি ফৰ কি হ'ব? নালাগে, চি ফৰ নালাগে। তুমি কিমান মেধাৱী মই গম পাই গৈছো। তুমি মেট্ৰিকত কিমান পাৰ্চেণ্টেজ পাবা বুলি আশা কৰিছা? 100 100? 100 মানে বহি চাওঁতে হিংসা কৰি মোক 1 টকা দিব পাৰে। হয়, হিংসা কৰি তোমাৰ মানে যদি 100 পাই যোৱা, মানে সেই হিংসা লাগি যাব মাষ্টৰ খটাৰো, সেইবাবে তোমাক 1 টকা দিলে 99 পাই যাবা। তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছো মই। এজন ব্যক্তি আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেকৈ, মানে কি হৈছিল। আপোনালোকৰ ঘৰত মানে 20 কিলো ওজনৰ এটা শিশু জন্ম হোৱা বুলি মই গম পাইছো। মানে সেই জট লগাটো কি নিউজ? ক'ত যা তই আজিকালি দেখাই নাপাইছো। মোক ক'ত দেখা পাবি? মোৰ পাছফালে আগফালে বাতি লৈ মানুহ ৰখি থাকে। ক'ত দেখা পাবি তই? তোকো এনে বানাই দিব পাৰো। কেনেকে? তই এখন ফুচকাৰ দোকান দিবা লাগিব। তুই কিয় মোক গৰুৰ নিউজ বনাবা খুজিছা? মই মানুহৰ বুলি কৈছা তই। মাল খাবি নেকি? খাব পাৰি।